ইয়া বছ বছ মই জ্বলাই দিওঁ নেকি? চুপ থাক, মই তোৰ কি জোঠা খাম নেকি? বছ বছ মই বিড়িটো জ্বলাই দিয়া কথাহে কৈছোঁ। ঠিক আছে ৰ, মই গৈ আছো। তোৰ কথাবোৰ কিন্তু অলপ আপগ্ৰেড হৈছে। এতিয়া তই এই কটাৰীটো পেলা। এই পিষ্টলটো ল। কি হ'ল? বছ বছ আৰু 1 ইঞ্চি ইফালে যোৱা হ'লে মোৰ চাইনাৰ বৰ্ডাৰটো উৰি গ'লহেঁতেন। আৰে অ' কলিয়া, এতিয়া বল। কলৈ যাম বছ? ধনীৰাম বুঢ়াৰ ঘৰ। ধনীৰামৰ ঘৰ ভেটিটো মোৰ বহুত পচন্দ হৈছে। অ'কে বছ। ঐ মাজনী, এই পানী এগিলাচ দেচোন। এই নাম আকৌ। Yes, boss. এয়া বাবা পানী লওক। আনিলি? লওক। মূৰ্খ। Yes, boss. বছ হা? মই জ্বলাই দি দিয়ক। ল। গোবৰ সিং ইজ হ্যাপি। Yes, boss. বল। মূৰ্খ, উঠাব পৰা নাই? Yes, boss. এইটো ল। দিয়ক। তোমালোক কোন হয়? মূৰ্খ, ক'ব পৰা নাই মই কোন হয়? Yes, boss. ধনীৰাম এয়া মোৰ বছ হয়। আপোনাৰ বুৰ্বক চিনাকি দিছ নে গুলি শেষ কৰিছ? বছ চিনাকি দিছোঁ। কেলে আহিছো সেইটো ক। Yes, boss. এই ক আকৌ। ধনীৰাম মোৰ বছে আপোনাৰ ঘৰৰ বেটিটো বহুত পচন্দ কৰিছে। বৰ ভাল কথা, বৰ ভাল কথা। ধনীৰাম মোৰ বছে আপোনাৰ ঘৰৰ বেটিটো কিনিব খুজিছে। কি কলা? মই এতিয়া কিন্তু ঘৰখন বেচিবলৈ মন নাই আকৌ। পুৰাপুৰি 20 দিম। কি 20 কোটি? কি 20 কোটি? পুৰা 20 টকা দিম। এই মূৰ্খ, 20 টকাত ঘৰ পায় নেকি? এই গোবৰ, এইফালে আছোন। ধনীৰাম, বহুত নাইনচাফি হৈছে এইটো। এই থাপৰটো কিন্তু বহুত ভাৰী পৰিব ধনীৰাম। মূৰ্খ, এইফালে কি? পকৰত পাইল থৈ আছে। ধনীৰামে পকৰতে গুৰ মাৰি দিলে। বছ বহুত দুখ পালে নেকি? চুপ বল। এই কলিয়া, কি কৰি আছে? এফালে Yes, boss. ধনীৰামে বহুত নাইনচাফি কৰিছে। Yes, boss. তাৰ কমজুৰি কি আছে খবৰ কৰ। বছ পাই গ'লো। তাৰ এজনী ছোৱালী আছে। কলেজ যোৱা সময়ত যদি আমি তাক কিডনেপ তেতিয়া কেনেকৈ হ'ব? বহুত বঢ়িয়া আইডিয়া। তোৰ কিন্তু অলপ আইডিয়া আছে দেই। থেংক ইউ বছ। এই মূৰ্খ, গুলি নুফুটাবি। এই কলিয়া, Yes, boss. তই এতিয়া যা, ধনীৰামৰ ছোৱালীজনীক কিডনেপ কৰি লৈ আহ। Yes, boss.
এই মূৰ্খ এইবাৰো কিজানি তোৰ একেঞ্চি ওচৰ দিয়ে গ'ল য়েছ বছ য়েছ বছ ক'বলৈ আহিছ পিষ্টলটোও ভালকে ধৰিব নাজানো চৰি বছ এইবাৰ পৰা গুলি নষ্ট কৰিবি মই পিষ্টলটো লৈ তোৰ চাইনা বৰ্ডাৰটোক ডাইৰেক্ট গুলি কৰিম চৰি বছ যা মোক এৰি দে মোক এৰি দে চুপ চতাক বছ বছ ধনীৰামৰ ছোৱালীজনীক লৈ আহিলো গুলি নফুটাবি আৰে কলিয়া তই কিন্তু এই সোণৰ কণীৰ পৰা হাঁহজনী লৈ আহিলি বাহ কলিয়া বাহ গোবৰ সিং ইজ হেপী বছ বছ এতিয়া আপুনি ধনীৰামক ফোন এটা কৰি কৈ দিয়ক যে আমি আপোনাৰ ছোৱালীজনীক কিডনেপ কৰিলো হেল্ল' অঁ হেল্ল' কোনে কৈছে মই গোবৰ মানে গোবৰ সিং অঁ কি হ'ল তোৰ ছোৱালীজনীক এই গোবৰ সিঙে কিডনেপ কৰিলে আৰু তই যদি মোক ঘৰ ভেটিটো নিদিয় তেতিয়াহ'লে তই ভাবি ল তোৰ ছোৱালীজনী চেটেল আৰু এটা কথা তই যদি কিবা কাৰণত পুলিচক খবৰ দিয় তেতিয়াহ'লে মই কেনেকৈ গম পাম তই সঁচাই কৈছ নে মিছাই কৈছ ঐ ফোনটো দি দে দেউতা দেউতা মোক বচাওক এহেঁতি মোক বান্ধি থৈছে দেউতা দেউতা মোক বচাওক দেউতা এতিয়া বিশ্বাস হ'ল মোৰ ছোৱালীজনীক একো নকৰিবি গোবৰ মোৰ ছোৱালীজনীক একো নকৰিবি মই ঘৰৰ কাগজ পত্ৰ লৈ গৈ আছোঁ হেল্ল' হেল্ল' কি যে কৰিম আৰু ছোৱালীজনীকো কিডনেপ কৰি থৈছে পুলিচকো খবৰ দিবলৈ মানা কৰিছে একদম উপায় নাই আৰু দেই বকুলকে ফোন কৰিব লাগিব সিয়ে এইবিলাক কাম কৰে হেল্ল' বকুল বকুল নহয় জানো অঁ হয় অঁ কিন্তু আপুনি কোন হয় তই সেইবিলাক সুধিব নালাগে তই ডাইৰেক্ট গাড়ীত উঠ আৰু ডাইৰেক্ট দলজানতে নাম কাৰোবাক সুধিবি ধনীৰামৰ ঘৰ কোনটো অঁ চবেই দেখাই দিব ঠিক আছে মই আহিলোঁ কওক প্ৰব্লেমটো কি আছিলে হা বকুল মোৰ ছোৱালীজনীক এই গোবৰ সিং নামৰ গুণ্ডা এটাই কিডনেপ কৰিলে তই যেনে তেনে কৰি মোৰ ছোৱালীজনীক বচাই দে বকুল তোক মই ডাইৰেক্ট 20,000 টকা দিম এইটো পইচা ল আৰু তই যা তাইক বচাই আন কি মাত্ৰ 20,000 মই 20,000ত এইবোৰ কাম নকৰোঁ কিমান লাগিব পুৰা 12,000 তাৰ তলত 1 টকা কম নলওঁ এটা কথা নহয় হা তুমি স্কুল কলেজ পঢ়িছিলানে নাই গৈছিলোঁ কেলে কোন ক্লাছলৈকে পঢ়িলা প্ৰথম শ্ৰেণীত মই 8 বাৰ ফেইল কৰিলোঁ মাষ্টৰে মোক বেয়া পায় স্কুলৰ পৰা মোক ঢকিয়াই উলিয়াই দিলে তেতিয়াৰ পৰা স্কুল বন্ধ এই মূৰ্খ 12,000টোতকৈ মই বেছি দিছোঁ 20,000 টকা দিছোঁ যা মোৰ ছোৱালীজনীক বচাই আনগৈ বছ বছ ইমান দেৰি হ'ল ধনীৰামৰ একো খা খবৰেই নাই তাৰ চাগে ঘৰ ভেটিটো দিবলৈ মনেই নাই কিবাটো গণ্ডগোল আছে
নাহিলে কি হ'ব য়েছ বছ আমাৰ ওচৰত এই সোণৰ কণী পৰা হাঁহজনীটো Yes, boss. আছে তাক লৈয়ে আমি অচল কৰিব লাগিব এই ই কোন হয় বে বছ বছ ই চাগে তাইৰ বয়ফ্ৰেণ্ড হয় তাইক বচাবলৈ আহিছে এই তোৰ নাম কি বিয়াই হবাই কৰো গণ্ডগোল খাই ভাল পাওঁ উঠি মাছৰ জোল মাথা গৰম হ'লে খাওঁ আমুল কুল মাই নেম ইজ বছ বছ ই নাম কৈছে নে ই কবিতা পঢ়িছে চুপ থাক যা তাক মাৰ য়েছ বছ ইয়া নাইস বকুল আৰু মাৰ মাৰ আই লাভ বকুল ইয়া এই চালা বকুল মোৰ এনেই পকৰত কেঁচুমূৰীয়া বেমাৰ হৈ আছে তাতেই গোৰ মাৰি দিলে আই বকুলৰ মাৰ খোৱাতকৈ পকৰ বিষৰ পিল খোৱাই ভাল আছে